নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আজি আমি ইণ্ডিয়ান পলিটিৰ একটা কুৱেশ্যন সিৰিজৰ ভিডিঅ' লৈ আনিছোঁ। এইটো ভিডিঅ'ত আমি 25টা কুৱেশ্যন কভাৰ কৰিম আৰু এইবোৰ কুৱেশ্যন অসম টেট, DME, DHS, আসাম পুলিচ সবৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো ভিডিঅ'টো আপোনালোকে পুৰা চাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ল which article is related to abolition of untouchability? Abolition of untouchabilityৰ কাৰণে কোনটো আৰ্টিকেল ইয়াতে মেনশ্যন কৰা আছে আমাৰ সংবিধানত? আমি অপশ্যনছবোৰ কৈ যোৱা নাই, অপশ্যনছ ক'লে ভিডিঅ'টো দীঘল হৈ যায়, তো আপোনালোকে অপশ্যনটো নিজে পঢ়ি ল'ব। আৰু কোনোবা যদি অসমীয়াত পঢ়িব বিচাৰে তেওঁ আমি অসমীয়াত ইয়াতে লিখি দিছোঁ, তেওঁ অসমীয়াত পঢ়ি ল'ব পাৰিব। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, আৰ্টিকেল 17। আৰ্টিকেল 17 abolition of untouchability লগত ৰিলেট কৰে। আমাৰ নেক্সট কুৱেশ্যন, এইটো চাব পাৰে আপোনালোকে যে এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হয় আৰু ইয়াতে আমাৰ 6টা ফাণ্ডামেণ্টেল ৰাইট আছে। ৰাইট টু ইকুৱেলিটি আৰ্টিকেল 14ৰ পৰা 18 লৈকে আমাৰ মেনশ্যন আছে। ৰাইট টু ফ্ৰীডম আপোনাৰ আৰ্টিকেল 19ৰ পৰা 22 লৈকে মেনশ্যন আছে। আনটাচেবিলিটি যে আছে সেইটো ৰাইট টু ইকুৱেলিটিৰ আণ্ডাৰতে পৰে, আৰ্টিকেল 17। ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ইজ আণ্ডাৰ আৰ্টিকেল 23 and 24। ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকেল 25ৰ পৰা 28 লৈকে আছে। কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট আৰ্টিকেল 29 and 30। ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ আৰ্টিকেল 32। আৰু আৰ্টিকেল 32 আমাৰ হাৰ্ট এণ্ড সোল অফ ফাণ্ডামেণ্টেল ৰাইট বুলিও কোৱা হৈছে। তো আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। নেক্সট কুৱেশ্যন আমাৰ which article has provision related to exploitation of children? চিলড্ৰেনৰ এক্সপ্লইটেশ্যনৰ কাৰণে কোনটো আৰ্টিকেল আমাৰ সংবিধানত দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, আৰ্টিকেল 24ত দিয়া আছে এবলিশ্যন অফ চিলড্ৰেনৰ কাৰণে। কুৱেশ্যন নম্বৰ 3, ছিকিম ৱাজ মেড এন ইণ্টেগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া আণ্ডাৰ which amendment? কোনটো এমেণ্ডমেণ্টৰ আণ্ডাৰত ছিকিম ইণ্ডিয়াৰ পাৰ্ট হৈছিলে, ইণ্টেগ্ৰেল পাৰ্ট হিচাপে আহিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, 36th এমেণ্ডমেণ্টৰ আণ্ডাৰত ছিকিম ইজ এন ইণ্টেগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া। আৰু সেইটো সময়ত কোন প্ৰাইম মিনিষ্টাৰ আছিলে ইণ্ডিয়াৰ? শ্বি ইজ ইন্দিৰা গান্ধী। এণ্ড এইটো কোনটো ইয়াৰত হৈছিলে? 1975। আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰে এইবোৰ। নেক্সট কুৱেশ্যন, which country accepted the policy of dual citizenship? কোনটো কাণ্ট্ৰি একচেপ্ট কৰে ডুৱেল চিটিজেনশ্বিপ? আমি জানো যে ইণ্ডিয়া অনলি ছিংগল চিটিজেনশ্বিপ কৰে, তো সেইকাৰণে এইটো ইণ্ডিয়া হ'ব নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, দেট ইজ USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। আমি যদি চাওঁ কোনটো কোনটো কাণ্ট্ৰিৰ পৰা আমাৰ সংবিধানত বড়ো কৰা হৈছে বস্তুবিলাক, তো ফাণ্ডামেণ্টেল ৰাইট USA পৰা লোৱা হৈছিলে। ছিংগল চিটিজেনশ্বিপ ইজ টেকেন ফ্ৰম ইউনাইটেড কিংডম, এইটো আপোনালোকে চাব পাৰে। USA ডুৱেল চিটিজেনশ্বিপ চলে। ইম্পিচমেণ্ট টু দ্য প্ৰেচিডেণ্ট, যোনটো ইম্পিচমেণ্ট আৰ্টিকেল 61ৰ আণ্ডাৰত আমি কৰোঁ প্ৰেচিডেণ্টৰ, সেইটো ইউনাইটেড ষ্টেটৰ পৰা লোৱা হৈছে। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰে, ইম্পৰ্টেণ্ট হয় এইটো। এইটো বিভিন্ন এক্সামত সুধি দি দিব পাৰে যে কেবিনেট ছিষ্টেমটো কোনটো কাণ্ট্ৰিৰ পৰা লোৱা হৈছিলে, বা প্ৰচিডিউৰ অফ এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কোনটো কাণ্ট্ৰিৰ পৰা লোৱা হৈছিলে। তো সেইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। নেক্সট, which part of the Indian Constitution deals with the fundamental right? ফাণ্ডামেণ্টেল ৰাইট আমাৰ সংবিধানৰ কোনটো পাৰ্টত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, পাৰ্ট 3। পাৰ্ট 3ত আমাৰ সংবিধানত মেনশ্যন কৰা আছে ফাণ্ডামেণ্টেল ৰাইট। আৰু ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ কোনটো পাৰ্টত মেনশ্যন কৰা আছে কোনোবা ক'ব নেকি? যোনে জানে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাই দিব। নেক্সট কুৱেশ্যন, ইয়াতে আপোনালোকে চাব পাৰে পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন আমি মেনশ্যন কৰি দিছোঁ। ইয়াতে ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্ট 3ত আছে, আৰু ফাণ্ডামেণ্টেল ডিউটিজ যে কৈছিলোঁ সেইটো আপোনাৰ ইয়াতে চাব পাৰে পাৰ্ট 4A মেনশ্যন আছে। ঠিক আছে। কুৱেশ্যন 6, হু ইজ দ্য গাৰ্জেন অফ ফাণ্ডামেণ্টেল ৰাইট? ফাণ্ডামেণ্টেল ৰাইটৰ গাৰ্জেন কোন হয়? ইট ইজ নন আদাৰ দেন জুডিচিয়াৰী। জুডিচিয়াৰীৰ জেগাত সুপ্ৰিম কোৰ্ট বুলিও লেখা থাকিব পাৰে, তো আপোনালোকে চাই ল'ব।
অপশ্যনত ইয়াতো সুপ্ৰিম কোৰ্ট থাকিব, আদাৰৱাইজ জুডিচিয়াৰী মেনশ্যন থাকিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 জুডিচিয়াৰী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ চিফ জাষ্টিছ অফ ইণ্ডিয়া CJI? ৰিটায়াৰমেণ্ট এজ কোনটো হয়, কিমান হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 65 ইয়াৰ্ছ। 65 ইয়াৰ্ছত CJI এণ্ড আদাৰ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট ৰিটায়াৰ্ড কৰে। আৰু এইটো কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহিছিলে? ইট ইজ আৰ্টিকেল 124। আপোনালোকে চাব পাৰে 65 ইয়াৰ্ছ আপোনাৰ এজ দিয়া হৈছে ৰিটায়াৰমেণ্টৰ কাৰণে। Question 8, President election is a responsibility of whom? প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ৰেছপন্সিবিলিটি কাৰ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, অপশ্যন নম্বৰ 3। Question number 9, what is the maximum age limit for the post of president in India? maximum age limit কিমান থাকে প্ৰেচিডেণ্ট অফ পোষ্টৰ কাৰণে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নট স্পেচিফাইড। মেক্সিমাম এজ লিমিট নাথাকে, যিকোনো বয়সত আপুনি হ'ব পাৰিব প্ৰেচিডেণ্ট, বাট ইয়াৰ মিনিমাম এজ ক্ৰাইটেৰিয়া থাকে 35 ইয়াৰ্ছতকৈ বেছি হ'ব লাগিব, তেতিয়াহ'লে আপুনি প্ৰেচিডেণ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট কুৱেশ্যন, দেৰ আৰ হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন? টোটেল কিমানটা ফাণ্ডামেণ্টেল ডিউটিজ আছে আমাৰ কনষ্টিটিউশ্যনত? ইচ এণ্ড এভৰি চিটিজেন অফ ইণ্ডিয়া শুড ন' দ্য ফাণ্ডামেণ্টেল ডিউটিজ, যে আমাৰ ডিউটি কি আছে আমাৰ দেশৰ প্ৰতি, সেইটো আমাক জানিব দৰকাৰ হয়। আগতে 10টা আছিলে, তাৰপিছত এটা এড কৰা হৈছে, এতিয়া টোটেল নাম্বাৰ অফ ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ সংবিধানত 11টা আছে। কি কি আছে আমি চাওঁ, এইটো আপোনালোকে চাব পাৰে। 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে ইয়াতে। এই 11 নম্বৰটো যে আছে, এইটো আপোনাৰ 86th এমেণ্ডমেণ্ট যে হৈছিলে সেইটোৰ আণ্ডাৰত এড কৰা হৈছিলে 11 নম্বৰ আপোনাৰ ফাণ্ডামেণ্টেল ডিউটিক। নেক্সট আমি চাওঁ, হু ডিজাইন ৰাষ্ট্ৰপতি ভৱন? ৰাষ্ট্ৰপতি ভৱন কোনে ডিজাইন কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এডউইন লিউটিয়েন্স, অপশ্যন নম্বৰ 4। নেক্সট কুৱেশ্যন, হাউ মেনি টাইমছ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন বি ৰি ইলেক্টেড টু হিজ পোষ্ট? আমাৰ ভাৰতৰ প্ৰেচিডেণ্ট কিমানবাৰ হ'ব পাৰিব ৰি ইলেক্ট হৈ পিনে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নান অফ দ্য এবভ। ইয়াৰ কোনো মাল্টিপল টাইমছৰ এনেকৈ অপশ্যন নাই, যোনেও পাৰে যিমানবাৰো পাৰে হ'ব পাৰিব প্ৰেচিডেণ্ট। এইটো USA-ত আছে যে দুবাৰতকৈ বেছি কোনো প্ৰেচিডেণ্ট হ'ব নোৱাৰে, বাট ইণ্ডিয়াত এনেকৈ একো আমাৰ নিয়ম নাই। 13 নম্বৰ কুৱেশ্যন, পকেট ভিটো কাৰ পাৱাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 প্ৰেচিডেণ্টৰ পাৱাৰ হয় পকেট ভিটো। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান প্ৰেচিডেণ্ট ভিটো পাৱাৰ কাৰ এগেইনষ্টত ইউজ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰ্ডিনাৰী বিল এণ্ড ষ্টেট লেজিছলেশ্যন বিল, এই দুটাৰ আণ্ডাৰতে পকেট ভিটোৰ পাৱাৰটো ইউজ কৰে আমাৰ প্ৰেচিডেণ্টে। নেক্সট কুৱেশ্যন, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই হুম? আমাৰ ইণ্ডিয়ান প্ৰেচিডেণ্টক কোনে ইলেক্ট কৰে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেম্বাৰ্ছ অফ বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট এণ্ড দ্য ষ্টেট এছেম্বলি, মানে MLAs এণ্ড MPs চব মিলাই পিনেহে আপোনাৰ আমাৰ প্ৰেচিডেণ্টক ইলেক্ট কৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, উইচ আৰ্টিকল ইজ ৰিলেটেড টু ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট? আমি ষ্টাৰ্টিঙতে এটা কুৱেশ্যনত যেতিয়া কভাৰ কৰি আছিলোঁ তেতিয়া কৈছিলোঁ যে আৰ্টিকল 61 ইজ ৰিলেটেড টু ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, ইণ্ডিয়ান ইকনমিক ৰিফৰ্মৰ ফাদাৰ কাক বুলি জনা যায়? বহুত ষ্টুডেণ্টে ইয়াৰ আনচাৰ মনমোহন সিং বুলি দিব, বাট মনমোহন সিং ইজ নট দ্য ৰাইট আনচাৰ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব PV নৰসিম্হা ৰাও। তেওঁ 1991 পৰা 96 লৈকে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ আছিলে, আৰু তেওঁৱে ৰিফৰ্ম আনিছিলে ইণ্ডিয়ান মাৰ্কেটৰ, ফ্ৰী মাৰ্কেট পলিচি আনিছিলে, ইনডাইৰেক্টলি ক'ব গ'লে ফ্ৰী মাৰ্কেট পলিচি। আৰু লাইচেঞ্চ দিয়া হৈছিলে বিদেশী কোম্পানীক যে আহি পিনে ইণ্ডিয়াত বিজনেছ এষ্টাব্লিছ কৰিবলৈ। তো ফাদাৰ অফ ইণ্ডিয়ান ইকনমিক ৰিফৰ্ম বুলি PV নৰসিম্হা ৰাওক জনা যায়। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি থৈ দিব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন,
What is the minimum age limit for Panchayati Raj election? কিমান হয় minimum age limit? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 years, option number 1. Next question. Panchayati Raj election is the responsibility of, কাৰ responsibility হয় election to কৰাৰ কাৰণে? Panchayat Raj election to, ইয়াৰ correct answer হ'ব State Election Commission. চাব এইটো Election Commission of India নহয়, এইটো State Election Commission হে হ'ব. Next question. Which High Court controls maximum number of states? ইয়াৰ শুদ্ধটো কি হ'ব? কোনটো হাই কোর্টে ম্যাক্সিমাম নাম্বার অফ স্টেট কভার করে? ইয়ার শুদ্ধটো হ'ব গুৱাহাটী হাইকোর্ট. গুৱাহাটী হাইকোর্ট কোনটো আপনার স্টেট কভার করে? অসমটো করে, লগতে আপনার অৰুণাচল প্রদেশ, তার লগতে নাগাল্যান্ড এন্ড মিজোরাম. আৰু দিল্লী হাইকোর্টটো আপনার আছে চাব, বাট মুম্বাই হাইকোর্টটো তিনটা কভার করে স্টেট এন্ড ইউটিজ. কোনটো আছে? মহাৰাষ্ট্ৰ ইটসেলফ, আপোনাৰ দমন এণ্ড দিউ এণ্ড দাদৰ এণ্ড নাগাৰ হাভেলী, এইটো এটাই আপোনাৰ এতিয়া ইউনিয়ন টেৰিটৰীত কম্বাইণ্ড হৈ গৈছে. আৰু আপোনাৰ গোৱা, এই তিনিটা ইউটি এণ্ড ষ্টেট কভাৰ কৰে মুম্বাই হাইকোৰ্টে. নেক্সট কুৱেশ্যন. হু ৱাজ দ্য ফাৰ্ষ্ট ল মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? প্ৰথম ল মিনিষ্টাৰ কোন আছিলে আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ 2, বি.আৰ. আম্বেদকাৰ. Next question. The speaker's vote in Lok Sabha is called. Lok Sabhar speaker vote কি বুলি জানা যায়? ইয়াক কাস্টিং ভোট বুলি কোৱা হয়. তো অপশ্যন নম্বৰ 3 কাৰেক্ট হ'ব ইয়াতে. Question number 23. How many number of Anglo-Indian can be nominated by the president in Lok Sabha? President Lok Sabhat কিমানটা Anglo-Indianক নমিনেট কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, একচুয়ালি ইয়াতে মেনশন নাই, এইটো কোৱেশ্যনে ৰং হয়. ইয়াৰ শুদ্ধটো হ'ব 0. বাট বিফোর যদি 2020 খুদে, দেন ইট ইজ অপশ্যন নম্বৰ 2 কাৰেক্ট আনচাৰ হ'ব ইয়াৰ. দুটা মেম্বাৰ আগতে দিছিলে বিফোর 2020 প্ৰেচিডেণ্টে ইলেক্ট কৰিছিলে লোকসভাৰ কাৰণে, বাট আফটাৰ 2020 যেতিয়া এমেণ্ডমেণ্ট হৈছে, দেন এতিয়া এটাও ইলেক্ট কৰি নপঠায়, নমিনেট কৰি নপঠায় প্ৰেচিডেণ্টে, ইয়াৰ 0 হ'ব আপোনাৰ. নেক্সট কুৱেশ্যন নম্বৰ 24. ইণ্ডিয়ান গভৰ্ণমেণ্ট ফাইনেন্স বিল ইজ প্ৰেজেণ্টেড ইন, ক'ত প্ৰেজেণ্ট কৰা হয় ফাইনেন্স বিলক? ফাৰ্ষ্টলি ফাইনেন্স বিল ইজ এ মানি বিল, আৰু এই মানি বিল সদায় লোকসভাতে ফাৰ্ষ্ট আপোনাৰ প্ৰপ'জ কৰা হ'ব, আৰু ফাইনেন্স মিনিষ্টাৰে এইটো আপোনাৰ বিলটো ছাবমিট কৰে. নেক্সট কুৱেশ্যন নম্বৰ 25. আজি লাষ্ট কুৱেশ্যন হয় এইটো. হু ইজ দ্য ফাৰ্ষ্ট ফিমেল লোকসভা স্পীকাৰ? ফাৰ্ষ্ট ফিমেল লোকসভা স্পীকাৰ কোনে আছিলে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ 4, মীৰা কুমাৰ. তেওঁ 2009 পৰা 2014 লৈকে কাৰ্যকালত আছিলে. তো আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰোঁ. আপুনি যদি আমাৰ ভিডিঅ'টো চাই পিনে ভাল পাইছে, দেন লাইক কৰি দিব, আৰু এনেকৈ ভিডিঅ' আৰু চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব. ধন্যবাদ.